হেল্ল' ফ্ৰেণ্ডছ, আমি আছোঁ গুজৰাটৰ এখন গাঁৱত। ইয়াত দেখিছেনে গৰুবিলাক কিমান ধুনীয়া ধুনীয়া, শিংবিলাক চাওঁ, এটাও লামুৰা নাই। গোটেইকেইটা কিমান ধুনীয়া ধুনীয়া গৰু আহিছে। আৰু এইফালে আগফালে আছে আৰু গৰু আহিছে এইফালে। বেটা আৰু মই আহি আছোঁ। আমি মানে যাম ফাৰ্মাচীত। তই হাতখন খালি মোবাইলটো দিবি চা। ইয়াৰ মানে ঔষধ আনিব লগা আছে। ইফালে মন্দিৰ আছে, ট্ৰাকখনৰ পিছফালে ডাঙৰ মন্দিৰ এটা আছে। কেতিয়াবালে ভিডিঅ' বনাম বাৰু। আমি এইটো চাইডেৰে যাব লাগিব। ইয়াতে মানে ঘৰ, যিমান ঘৰ আছে বিল্ডিং আৰু চাদ ঢালাই দিয়া, মানে এক চালে হওক দূৰ, মানে টিনৰ ঘৰ নাই। দুফালে যে দিয়ে এনেকে আমাৰ অসমত যে আছে তেনেকুৱা নাই। এই বাছ চব চাদ ঢালাই দিয়ে। আৰু এইখন হ'ল প্ৰথম গেট গাঁৱৰ, মানে স্কুলৰ কাষতে। ইফালে স্কুল আছে, এইখন LP স্কুল, ইফালে অংগনবাড়ী আছে। আৰু এইখন হ'ল ছেকেণ্ড গেট। আমি এইখিনি আহিলোঁ, অলপ আছে আহিব লগা। আৰু ইমান লম্বা হৈ যাবনে ভিডিঅ'টো, বনাব নোৱাৰে। মানে দুখন গেট, এখন ফাৰ্ষ্ট, এখন ছেকেণ্ড। তাৰপিছত গাঁও পাই এতিয়া আমি ৰাস্তা পালোঁ আহি। এটা ৰুমৰ ফাৰ্মাচীত যাবৰ কাৰণে দুটাৰে ঔষধ আনিব লগা আছে। হাজবেণ্ড ডিউটিত আছে, আহিব নোৱাৰে। দুটা আহি আছোঁ আৰু লাহে লাহে। বাই বাই। নেক্সট ভিডিঅ' চাব, ছাবস্ক্ৰাইব কৰি দিব চেনেল।